গঠন কৰিলে? হয় চাওক, উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ বিভিন্ন গঠনমূলক উদ্দেশ্য আছে, লক্ষ্য আছে। আৰু সেই লক্ষ্য উদ্দেশ্য আগত ৰাখি আজি আমি বজালী জিলা সমিতিৰ অন্তৰ্গত বৃহত্তৰ চাউলীয়াবাৰীত এখন সাধাৰণ সভা হয়। আৰু এই সাধাৰণ সভাৰ জৰিয়তে এখন আঞ্চলিক সমিতি গঠন হয়, যিটো হয়তো নাম দিয়া হয় বৃহত্তৰ চাউলীয়াবাৰী আঞ্চলিক সমিতি। আৰু এই আঞ্চলিক সমিতিখনত সৰ্বমুঠ ৩১জনীয়া সদস্যৰে বিষয়ববীয়াৰে গঠিত হয় আজিৰ এই আঞ্চলিক সমিতিখন। আৰু এই সমিতিখনে অনাগত সময়ত এই অঞ্চলৰ যিসমূহ অসামাজিক কাৰ্যকলাপ আছে, এই সমাজৰ যিখিনি অভাৱ অভিযোগ আছে, যিসমূহ সমস্যা আছে, এই সমস্যাৰ ক্ষেত্ৰত চৰকাৰক তথা বিভাগীয় কৰ্তৃপক্ষক হয়তো অৱগত কৰিব। সেই লক্ষ্য উদ্দেশ্য লৈ আজিৰ এই আঞ্চলিক সমিতি গঠন কৰা হয়। আৰু আপোনালোকে এই সমাজৰ মাজত যেনেকুৱা দুষ্কৃতি কাম চলি আছে, এইবিলাকৰ মাজত জুৱা আৰু তীৰ আৰু কিবা বাল্য বিবাহ, এই বিষয়ে কি ক'ব? হয় চাওক, মই আগতে কৈছোঁ যে আমাৰ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ লক্ষ্য উদ্দেশ্য মানে গঠনমূলক আছে। তাৰ দৰে আপোনালোকে জানে যে বাল্য বিবাহ এই ক্ষেত্ৰতো আমি নেমচুৰ ফালৰ পৰা সম্পূৰ্ণভাৱে বৰ্জন কৰিছোঁ। আৰু এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা বিভিন্ন ধৰণৰ টোল ফ্ৰী নম্বৰ দিছে। সেই নম্বৰেৰে যোগাযোগ কৰিলে নিশ্চিতভাৱে ইয়াৰ ক্ষেত্ৰত কিছু বন্ধ হ'ব। তাৰ লগতে সমাজত যিসমূহ হয়তো সামাজিক ব্যক্তি আছে, সমাজসেৱক আছে, শিক্ষাবিদ আছে, তাৰ লগতে বিভিন্নজন হয়তো বিভিন্ন অকল নেমচু বুলি কথা নহয়, বিভিন্ন দল সংগঠনসমূহত ইয়াৰ ক্ষেত্ৰত কৰিবলগীয়া বহুতো আছে। আৰু যিসমূহ ড্ৰাগছ হয়তো ইতিমধ্যে আপোনালোকে গম পাইছে যে আপোনালোকৰ নিউজসমূহত হয়তো প্ৰচাৰ হৈছে যে ড্ৰাগছে হয়তো সমাজখনক এক ব্যাধি ৰূপত আক্ৰান্ত কৰিছে। গতিকে এই ক্ষেত্ৰত প্ৰতিজন নাগৰিকৰ কৰ্তব্য আছে, সচেতন নাগৰিক তথা শিক্ষাবিদ তথা বুদ্ধিজীৱী সকলোৰে দায়িত্ব আছে। গতিকে অকল ছাত্ৰ সংগঠন বুলি নহয়, আৰু ছাত্ৰ সংগঠনৰ ফালৰ পৰা অৰ্থাৎ নেমচুৰ ফালৰ পৰা আমি এই ক্ষেত্ৰত তীব্ৰ বিৰোধ কৰি আহিছোঁ আৰু অনাগত দিনসমূহতো ইয়াৰ তীব্ৰ বিৰোধ কৰি যাম। আৰু এই ক্ষেত্ৰত হয়তো চৰকাৰক বাধ্য কৰাব লাগিব প্ৰতিজন সমাজসেৱকে তথা ছাত্ৰ সংগঠনসমূহ। আৰু যেতিয়া সমাজ এখন সুস্থিৰভাৱে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব, তেতিয়াহ'লে এই সমাজখনত যিসমূহ সমস্যা আছে, এই সমস্যাসমূহ নিশ্চিতভাৱে ইয়াৰ বিলোপ ঘটিব।